moments later. হেল্ল' গাইজ, মোৰ ইউটিউব চেনেল সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজি যিহেতু বতৰটো ভালেই আৰু ৰ'দ নাই, তো সেয়েহে আজি আমাৰ ঘৰৰ পিছফালে থকা খালটোত সিঁচিব যাব ওলাইছোঁ। মা আৰু মই, বেছি পানী নাই, তো সেয়েহে ময়ে যাব ওলাইছোঁ। তো মাছ পাওঁ নে নাপাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তো ভিডিঅ'টো চাই থাকিব। এতিয়া বলক পিছফালে যাওঁ। তো মই আহিলোঁ আৰু মা আগতে মোৰ আহিল। মা চাফা কৰি আছে খালটো। চাওক, খালটো ইমান ডাঙৰ নহয়, সৰুহে হয়। পানীখিনি সিঁচিব পাৰোঁ নোৱাৰোঁ নাজানো আৰু। এয়া চাফা কৰি আছে। পানী বেছি নাই ইয়াত, কমানে আছে, কিন্তু আমি পাৰোঁ না সিঁচিব। দিয়া দিছে। এইফালে চব জংঘল, মই মোবাইলটো থ'ব জেগা পোৱা নাই, ক'ত বাৰু। হেল্ল' গাইছ, আজি মাছে পাওঁ নাই কি পাওঁ নাজানো, আমাৰ একো আইডিয়া নাই। কোহাই দি পানীখিনি পেলাম, তো নাজানো আৰু কি হয়। তো মই এতিয়া নামি যাম ইয়াত। বলক আপোনালোকে ভিডিঅ'টো চাই থাকিব। পানী বহুত সিঁচিব জাগাই পোৱা নাই। কেনেকৈ পাৰোঁ পানীখিনি বাহিৰত ওলাম, বাগৰি বাগৰি ইফালে আহি যায়। পানী সিঁচিব জাগা নাই। মায়ে জাকৈ লৈ আনিছে, জাকৈ মোক খোজাইছে কচুবিলাকে। আজি মাছতকে কচুৰ খোজতিহে বেছি হ'ব। টিকলা বেছি দেল জাকৈ মাৰাত ইমান এক্সপাৰ্ট যে মই মাটিখিনি তুলি আছোঁ। মই মাটি আৰু জাবৰ তুলি আছোঁ, আৰু মাটি আৰু জাবৰ তুলি থকা পাই মোৰ জাকৈখন গধুৰ হয়। ভাঙাৰ শব্দ শুনিলেতো বেলেগৰ জাকৈটো গালি দিব ন, ভাঙিলে। সেইকাৰণে থৈ দিলোঁ মই জাকৈখন তুলি। মোক তামান কচুখিনে খোজাইছে, সেইকাৰণে মই উঠি দিলোঁ। আৰু মা আৰু বৌয়ে এইবাৰ মৰি দি মাছ টানিব। তো এয়া কেইটামান মাছ পালোঁ। হেল্ল' গাইছ, মায়ে আজি কি পায় কি নাপায় নাজানো, কিন্তু কচুৰ খজুৱতি ইমান বেছি যে মই তাত মাছ ধৰিব থাকিব নোৱাৰিলোঁ। আৰু মা আৰু বৌয়ে ধৰি থাকিলে, মই আহিলোঁ গা ধুব। আপোনালোকক পিছত কেইটা মাছ পায় আপোনালোকক দেখাম। আৰু শেষত এইকেইটা মাছ পালে। মাগুৰ মাছো পাইছে দুটামান। আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিল। চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।